আৰোহণ ফাউণ্ডেশ্যনৰ আৰু আছাম পোষ্টৰ স্বত্বাধিকাৰী ডক্টৰ সীমা বৰা বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতকো অতি চমুকৈ তাতোত কৈছে নেহৰ মাকো, তাতোত কৈছে নেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। আজি এই বিহু কমিটিৰ প্ৰত্যেকজন উদ্যোক্তা, সভাপতি, সম্পাদক, কাৰ্যকৰী সম্পাদককে আদি কৰি সকলোকে শলাগ লৈছোঁ। ইমান সুন্দৰ এটা আয়োজন মুকলি বিহু, লগতে যিসকল বিহুৱলীয়া ৰাইজ আছে সকলোকে বিহুৰ ওলগ জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। দৰং এনেকুৱা এখন ঠাই যিখনে অসমীয়া থলুৱা লোক সংস্কৃতি ধৰি ৰাখিছে। মই এটাই অনুৰোধ জনাম, যিহেতুকে দৰং লোক সংস্কৃতিত চহকী, আমাৰ নতুন প্ৰজন্মৰ প্ৰত্যেকজনে বিহুৱে হওক বা আমাৰ লোক সংস্কৃতি, আমাৰ প্ৰত্যেকটো নৃত্য সংস্কৃতিটো ধৰি ৰাখিবলৈ চেষ্টা কৰিব। ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈয়ে গৈছে যে বহাগ মাথোঁতে ঋতু নহয় এটি মা, ই অসমীয়াৰ সাহস নহয় জানো, আমাৰ গণজীৱনৰ ইতিহাস। গতিকে সেই দৰঙৰ মই সাহ হ'ব বুলি আশা কৰি সকলো দৰংবাসীৰ উত্তৰ লগতে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আজি ইয়াতে যিসকলে বিহু পৰিৱেশন কৰিছে সকলোকে অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।